এইজনা আছে বইলা তো গাইজ আমি টেষ্ট কৰিব ওলাইছো মাংসটো এইটো মাংস আমাৰ এতিয়া আমি টেষ্ট কৰিম খাই কেনেকুৱা লাগিলে জুই হাই কলিযুগৰ গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অনুভৱ ব্লগ তেনেহ'লে আপোনালোকক দেখুৱাই আছো আৰু হাই কলিযুগৰ গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অনুভৱ ব্লগ স্বাগতম টু মোৰ নতুন এটা ভিডিঅ'লৈ তো আজি আমি মানে নতুন বছৰ বুলি খানা এটা খাবলৈ ওলাইছোঁ আৰু আপোনালোককো হেপী নিউ ইয়েৰ মোৰ ফালে আজি খানা ওপৰতে বনাম চাই থাকিব মোৰ ব্লগটো স্কিপ নকৰাকৈ আমি বজাৰ কৰিব ওলাইছোঁ বাৰু এয়া BK ব্লগাৰ আছে আমাৰ লগত তো গাইজ আমি বজাৰ কৰিব গৈ আছোঁ খানাৰ কাৰণে বাৰু আপোনালোকক দেখুৱাম পথাৰত খামগৈ খানাটো আজি গপচ হ'ব আপোনালোকক দেখুৱাম চাই থাকিব আমাৰ ব্লগটো এইজনা আছে বইলা তো গাইজ আমি খানা আয়োজন কৰিছোঁ এয়া বইলা কাটি হ'ল আমাৰ দাস ৰখি আছে এইজনা জয়শ্ৰী পুষ্পাঞ্জলি বৰা আমাৰ BK ব্লগাৰ খানা চানা আয়োজন কৰা হ'ব এতিয়া দেখুৱাম বাৰু আপোনালোকক আকৌ তো ফাইনেলি আমি কষ্ট চষ্ট কৰি দিছিলোঁ খানাটো হ'লে খাই দিম ভাত চাত বনাই আছে আমাৰ পুষ্পাৰাজে এইজনা পুষ্পাৰাজ ভাতটো বনাই আছে মাংসটো হৈ থাকিব বাৰু আজি জেহেৰ পৰিব পুৰা ব্লগটো আমাৰ মাংস দেখিছে নহয় সিজোৱা আমাৰ দাসে বনাইছে তো গাইছ আমাৰ মাংস ভাজিটো দেখিছেই নহয় আমাৰ এয়া পুষ্পাঞ্জলি বৰা পাপৰ খাই আছে পাপৰ খাই খাই আমাৰ মাংসটো বনাই আছে মস্তিকে আমাৰ মিষ্টাৰ দাস এইজনা তো গাইছ আমি টেষ্ট কৰিব ওলাইছো মাংসটো এইটো মাংস আমাৰ এতিয়া আমি টেষ্ট কৰিম এই আমাৰ সৰু মুৰাকৈ থুলমূলকৈ ভাজি এখনো বনাইছোঁ তেতিয়াহে খাদ্যটো অলপ গপচকৈ পৰিব তো গাইছ আমাৰ হ'ব এতিয়া বনাই আছে মিষ্টাৰ দাসে সৰু সুৰাকৈ হৈ গ'ল আৰু অলপমান সিজিব আছে তাৰপিছত বৰ মস্তিকৈ আমাৰ খাব হ'ব এতিয়া দেখুৱাম বাৰু আপোনালোকক কেনেকুৱা বনাইছোঁ কেনেকুৱা ধৰণৰ আইটেম ৰাখিছোঁ দেখুৱাম আপোনালোকক চাই থাকিব মোৰ ব্লগটো স্কিপ নকৰাকৈ তো ফাইনেলি আমাৰ চব বনাই হৈ গ'ল আপোনালোকক দেখুৱাই আছোঁ মাংসবোৰ চাই থাকক কেনেকুৱা হৈছে আৰু কমেণ্ট কৰি ক'ব মাংস কেনেকুৱা বনোৱাত কেনেকুৱা হৈছে আপোনালোকে কৈ দিব কমেণ্টত দেখুৱাই আছোঁ ব্লগ এইটো আমাৰ মাংসটো এয়া পাপৰ এয়া ভাত মাংসটো আৰু এবাৰ দেখুৱাই দিছোঁ এইটো আমাৰ পুষ্পাৰাজে ডিছপাত ভগাই আছে আমাৰ খাবলৈ হৈ গ'ল তেনেহ'লে ব'লক মস্তিকৈ বজাই লওঁ মস্তি মনজিত মানে অলপ চাই দিয়া অঁ দে যোনে যেনেকৈ খাওক এই আমাৰ পুষ্পাৰাজ এয়া ভগত লাগি আছে এতিয়া আমি খাবলৈ ওলাইছোঁ মস্তিকৈ এয়া দালি মনজিতে ভগাই আছে ভাত আমাৰ পুষ্পাৰাজে ভগাব দালি মাংসটো মই ভগাম বাৰু তো গাইছ আমি ফাইনেলি বনাই হৈ গ'ল আমাৰ খানা মানে খাবলৈ বাঢ়ি আছে এয়া পুষ্পাৰাজ বিষ্ণু দাস অ' চবেই চাই দিছে নেপেনে মিষ্টাৰ দাস নে চাই দিয়া মনজিত এয়া ভাত দি আছে পুষ্পাৰাজ চাই দিয়া অলপ এনে মাংসটো আমাৰ পুষ্পাৰাজে বনাইছে দেই বাৰু তো গাইছ খাবলৈ ওলাই গ'লো এয়া আছে আমাৰ ভাতৰ পাত্ৰটো এয়া আছে মোৰ পাত্ৰ এয়া চাওক মাংস ভাজি দালি ভাত তো ফাইনেলি খাই উঠিলোঁ খাদ্যটো মস্তি লাগিলে পুষ্পাই বনোৱা খাই কেনেকুৱা লাগিলে জুই পুষ্পা খাই কেনেকুৱা লাগিল এপিনে চাই দিয়া অলপ কেনেকুৱা লাগিল কি লৈছা ব্লগাৰ খাই কেনেকুৱা লাগিল মজা নে মই বনোৱা বস্তু ভালেই হ'ব সদায় আমাৰ লগত আছে জয়শ্ৰী কেনেকুৱা লাগিল খাই কেনেকুৱা লাগিল খানাটো বঢ়িয়া বঢ়িয়া আমাৰ দাদাজনক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল দেই তো গাইজ ফাইনেলি আমি খাই চাই উঠিলোঁ ব্লগটো আজি ইয়াতে সমাপ্ত তো গাইজ আজিলৈ বাই তেনেহ'লে লগ পাম নতুন এটা ব্লগলৈ তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগ পাম নতুন এটা ব্লগত আজিলৈ বাই